এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পায় যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে প্ৰায় 2:30 বাজিলে আজি যিহেতু ঘৰত নখোৱা আয়োজন কৰা হৈছে সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰোঁ আৰু আপোনালোককো দেখাওঁ কি কি কৰা হয় তেন্তে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে শেষলৈকে চাব চুঙা পিঠা কাৰ প্ৰিয় বাৰু এইফালে দেউতা বনালে চুঙা পিঠা আৰু ৰ'ব দেখাই আছোঁ আপোনালোকক এইফালে মায়ে মই বনাব লৈছোঁ পিঠা আমি এইফালে পিঠা বনাই থকাৰ লগতে ইফালে আনফালে দেউতা আৰু খুৰীয়ে এইফালে দেউতাই তামোল কাটি আছে আৰু খুৰীয়ে কলডিল কাটি আছে ৰাতিৰ কাৰণে গধূলি এফালে ভকত অহাৰ লগে লগে মায়ে যোগাৰ কৰি আছে চাহ জলপানৰ দিনত যে পুৰিছিলে চুঙা চাউল সেয়া ভকতৰ কাৰণে পুৰিছিলে সেয়াই যোগাৰ কৰি আছে আৰু এইফালে যে শুনিছে বেকগ্ৰাউণ্ডত চাউণ্ড এইফালে আমাৰ মমৰ মানে কিবা এটা লাগে আমাৰ দুইজনীকে সেইকাৰণে মাতি আছে আ বুলি আৰু এইফালে পুৰি থকা হৈছে পকৰি চাহৰ লগত দিবৰ বাবে ঘৰৰ নামঘৰত ভাগৱত পঢ়ি আছে এইফালে মানে আমাৰ বাৰ্থডেতে প্ৰতিবাৰে ভাগৱত পঢ়োৱা হয় মানে বাৰ্থডে দিনা নহ'লেও পিছত হ'লেও কৰা হ'ল এইবাৰ যিহেতু কিছুমান অসুবিধা হ'ল আৰু সেইকাৰণে এইফালে নৰ লগতে ভাগৱত ভাগ পতা হ'ল আৰু এইটো চুঙা কি হ'ল মানে মায়ে বেলেগ কিবা পিঠা বনাইছিলে চুঙাত দি কেনে ভকতক দিম বুলি কিন্তু পাহৰি থাকিলে সেইকাৰণে এতিয়া কাটি কৰি খুৰীহঁতকো দিলে এনেকৈ লগতে এইফালে খানাৰো যো-জা চলি আছে মানে ভাতৰ আনফালে ময়ো বনালোঁ লগতে পনীৰ মাছ মাংস কৰা নাই যিহেতু সেইকাৰণে পনীৰ অকণকে বনালোঁ আৰু এইকেইদিন যে ইমান ঠাণ্ডা পৰিছে সেইকাৰণে সোনকালে ভাগত আৰম্ভ হৈ সোনকালে শেষ কৰিলে আৰু এইফালে ৰাইজে প্ৰসাদ ল'লে এইফালে আমাৰ মমক চাওকচোন ইমান ধুনীয়াকৈ ভাত সাজ খাইছে মানে দিনত ভাত নাখালে সেইকাৰণে সি এই ৰাইজৰ লগতে ধুনীয়াকৈ নিজে ভাত সাজ খাইছে আৰু মাকে খুৱাই দিম বুলি গৈছিলে কিন্তু মাকক খুৱাব নিদিলে নিজে খাইছে আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ নতুন এটা ভিডিঅ'লৈ আকৌ আহিম ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই